क्या आप भी मेरी तरह बेरोजगार यूट्यूबर हो जिसको कंटेंट की बहुत ही कमी है? क्या आपके दिमाग में भी बहुत ही बढ़िया बढ़िया कंटेंट आता है लेकिन उसको आप एग्जीक्यूट नहीं कर पाते मेरी तरह? तो इसीलिए मैं दिमाग पे जोर लगा के कुछ नया सोच के नया कंटेंट बनाने जा रहा हूँ। अभी आप लोग देखिए कैसा होता है ये कंटेंट। तो गाइस এডাল হৈছে মাইক আৰু গো পইতে হেলমেটত লগাই ওলাই যাওঁ। হে গাইস মোৰ নাম অমলান আৰু আপোনালোকে চাই আছে দি অমলান ভিউ ইউটিউব চেনেল। আৰু এতিয়া কণ্টেণ্ট এটা বনাবলৈ ওলাই যাওঁ। কি কণ্টেণ্ট বনাম মই নিজেও নাজানো, জাষ্ট ওলাই যাওঁ দেখাওঁ। যদি কণ্টেণ্টটো বনে তেন্তে মই ভিডিঅ'টো পাবই, যদি নবনে আৰু নাপায় আৰু তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গুড ইভিনিং গাইস। বৰ্তমান মোৰ হৈ আছে এইখনেই বাহন। আপাচিখন বিকি দিয়াৰ পাছত আৰু এতিয়া টাইম হৈ গ'ল গধূলি 5টা বজাত আৰু মই এতিয়া ব্লগিং কৰিবলৈ ওলাই গৈছোঁ। আজি দিনটো ঘৰতে সোমাই থকা হ'ল, বেলেগ একো কৰা নহয়। কিবা কিবি পঢ়িবলৈ লোৱা টাইমত আজিকালি কণ্টেণ্টৰ কথা ভবা হয়, তাৰ বাদে বেলেগ একো কৰা হোৱা নাই, পঢ়াও হোৱা নাই, ভিডিঅ' বনোৱা হোৱা নাই, মাথাটো বেয়া হৈ গৈছে। তো গেট লাগি যা গেটখন কমপ্লিটকৈ নালাগিলে এতিয়া ওলাই যাওঁ, কি হয় দেখা যাব, কি ভিডিঅ' বনে। তো জাষ্ট এয়া হৈছে আমাৰ তিতাবৰৰ ষ্টেট বেংকলৈ সোমাই অহা ট্ৰেইন কুৰণখন আৰু ছাইডতে আমাৰ অসামৰিক তিতাবৰ চিভিল হস্পিটেল। এতিয়া মোৰ এতিয়া দেৰি হৈ গ'ল, 1.5 ঘণ্টা লেট, কাৰণ এই গোপৰটোৰ কাৰণে গোপৰটো চাৰ্জ দিবলৈ চাৰ্জ নাছিলে, তো চাৰ্জ দিলোঁ। ইয়াত হেলমেটত ফিটিং কৰি ৰেডি, যেতিয়া ব্লক কৰিবলৈ লৈছোঁ চাৰ্জেই নাই। তো চাৰ্জ দি মেলি এটা 5টা বজাত ওলাই আহিলোঁ। সেই ফ্ৰণ্টত চাওক আমাৰ পুলিচ ৰৈ আছে, আমাক ৰখাবনে নৰখালে। তো দেখিলে আমাক মামাই নধৰিলে, কাৰণ আমি দুইটাই পিন্ধি আছিলোঁ হেলমেট। তো দুটা হেলমেট পিন্ধিব, ফাইনৰ পৰা বাচিব। এয়া গছৰ তলত লুকাই থাকে, মানুহে ধৰিব নোৱাৰে। এতিয়া কাষ্টমাৰ হৈ বহি আছে দেখিছে নহয়, পটককৈ ধৰি দিব, এয়া ৰখি আছে। একদম আজিকালি বুম টেকনিক হৈ গ'ল, য'ত ত'ত লুকাই মেলি থাকে আৰু আপোনালোকক থাপ মাৰি ধৰিব হেলমেট নিপিন্ধা কিজনক। তো এতিয়া গৈ আছোঁ মই চাৰিআলিলৈ, আৰু আজি মই ভাবিছোঁ কি মোৰ নিজৰ এলেকাটো মানে তিতাবৰখন অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কি আছে কি নাই, একদম মেপৰ দৰে। এইখন পাই গ'লোঁ জ্ঞানদীপ জাতীয় বিদ্যালয় তিতাবৰ। তো এইখনে লগাই আছে আমাৰ জাম। তো বাইক স্কুটি হ'লে সেইকাৰণে এনেকৈ ওলাই গুচি যাম। का ही फ़ायदा है 2 व्हीलर का, तो 4 व्हीलर वो पीछे ही फंस गया। মাজে মাজে হিন্দী মাজে আৰু অসমীয়া মিক্স কৰি ব্লগটো বনাইছোঁ। ব্লগ अल्लाह माफ़ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो। তো এইটো হৈছে আমাৰ লেফ্ট ছাইডৰ ৰোড। এইফালে গ'লে আমি পাম তিতাবৰ ৰেলৱে ষ্টেচন। আমাৰ সৰু সুৰা তিতাবৰ ৰেলৱে ষ্টেচন। এইটো দেখালোঁ। এতিয়া ট্ৰেইন নাই কাৰণে গাড়ী মটৰ নাই, একপাক ঘূৰাই দিওঁ, যাওঁ। এতিয়া এইটো হৈছে আমাৰ ষ্টেচন, ইয়াৰ পৰাই আমি গুৱাহাটী যাওঁ, বহুত ক'ত যাওঁ। তো লেটছ গ', বেলেগ বস্তু দেখাই আছোঁ। প্ৰভিন্স গেজেট হোম বৰগোলা, আমাৰ তিতাবৰৰ একমাত্ৰ মানে মেইন শ্বপিং, একমাত্ৰ নহয় আৰু 2-3খন আছে ডাঙৰ শ্বপিং মল। তো গান্ধী পাৰ্কখন থাকি গ'ল। গান্ধী পাৰ্ক আমাৰ তিতাবৰৰ পুৰণি পাৰ্ক, সৰুৰ পৰা ডাঙৰ হ'লোঁ। গান্ধী পাৰ্ক এইখন নিউলি 1 বছৰ আগত অ'পেন হোৱা, কি আছিলে এইখন নাম, এম বাজাৰ। এয়া আজি গুগল মেপৰ নিচিনা কাম কৰিছিলোঁ সময়। এতিয়া আমি চিধা যাম, লেফ্ট ৰাইট দুটা ৰাস্তা আছে। ৰাইটত গ'লে পাম বৰখোলা, লেফ্টত গ'লে পাম যোৰহাট, আৰু চিধা গ'লে পাম মৰিয়নি। কিন্তু মৰিয়নি নাযাওঁ, তেল ডিপুলৈ যাম। যদি পিছে আপোনালোকে যদি মৰিয়নিৰ ফালৰ পৰা আহে তেতিয়া ৰাইট চাইডে হৈ যাব যোৰহাট, লেফ্ট চাইডে হৈ যাব বৰখোলা, আৰু চিধা হৈ যাব গোলাঘাট। যদি চিধা গৈ থাকে গোলাঘাট, তেতিয়া নহ'বা আধা গ'লে 2 কিলোমিটাৰ গ'লে তিনিআলি পাই যাব, তিনিআলি। তো এটা একদম পূৰা গধূলি হৈ গ'ল। এয়া আমাৰ তিতাবৰৰ সাপ্তাহিক বজাৰ, এইটো দেওবাৰে বহে।
আমাৰ এখন ৰৌনাক তিতাবৰৰ ফাৰ্ষ্ট শ্বপিং মল নেকি এখন ৰৌনাকখন তাৰ পাছতে এইবোৰ বহিছে এম বাজাৰ এইখন বৰগোলা তো গাইজ এতিয়া হৈ গ'ল পূৰা গধূলি আৰু এতিয়া আপোনালোকে ভিউজটো কেনেকুৱা পাইছে মই নাজানো এই জাষ্ট পালোহি এখন গধূলি বোলো ৰেকৰ্ড কৰোঁ নে নকৰোঁ তেনেকৈ ভাবি আছোঁ তো আজি ভিডিঅ'টো এতিয়া ইয়াত কমপ্লিট নহয় কালিও আছে দেখাব লাগিব ডাইৰেক্ট গাড়ী ধৰিছে এইখন দুখন কাৰ দুখন ধৰিলে বাইক এইটোকেইটা নমুনাটো ফচিলে এই দেখিছে মই 3বাৰ অহা যোৱা কৰি দিলোঁ একবাৰো ফচা নাই দিছ ইজ পাৱাৰ অফ হেলমেট ব্ৰ' হেলমেট পিন্ধিবা ব্ৰ' হেলমেট The next day. তো হে গাইজ আজি হৈছে নেক্সট ডে আৰু কি ধুনীয়া লোকেশ্যনৰ পৰা চাহ বাগানৰ মাজৰ পৰা নেক্সট ডে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি দেওবাৰ যিহেতু চাৰিআলিৰ ফালে ভিৰ হ'ব কালি চাৰিআলিত ভিডিঅ'কণ কৰি ল'লোঁ ভালেই হ'ল আজিতো পূৰা ভিৰ হ'ব এতিয়া মই যাম তিনিআলি ডাইৰেক্ট খেতি ফাৰ্ম মানে আমাৰ ধান গৱেষণা কেন্দ্ৰ তিতাবৰত থকা সেইডোখৰলৈ যাম সেইডোখৰ পৰা গৈ পিনি ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিম তিতাবৰ বহলা ৰোডত যদি আহে তেতিয়া এইটো পাই যাব ধান গৱেষণা কেন্দ্ৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আহিব লাগে 1-2 কিলোমিটাৰমান তাৰপিছত আমি পাই যাওঁ তিতাবৰ তিনিআলি কালি মই চাৰিআলি কভাৰ কৰিলোঁ আজি হ'লেও তিনিআলিটো কভাৰ কৰি দিওঁ মই পঢ়া কলেজ প্ৰাগজ্যোতিকা হায়াৰ ছেকেণ্ডেৰীটো পঢ়িছিলোঁ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ তো এটা লেফ্ট ৰাইটত গ'লে পাম চাৰিআলি লেফ্টত যাম লেফ্টত এইখন আছে আমাৰ কলেজ ইয়াতে মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নন্দনাথ শইকীয়া কলেজ আছে এইখন আছে ডাইট আৰু এয়া আছে কোৰ্ট মহকুমাধিপতি কাৰ্যালয় তিতাবৰ আৰু ডাইট আমাৰ ইয়াত পঢ়ায় শিক্ষক হ'বৰ কাৰণে পঢ়ায় আৰু আছে তিতাবৰ 2য় আৰক্ষী বাহিনীৰ প্ৰধান কাৰ্যালয় এইফালে সোমাই পিনি ডাইৰেক্ট ইফালে ওলাই যাম তো ফাইনেলি গাইজ এতিয়া মই এই বেয়া ৰাস্তাটোৰ পৰা মুক্তি পাম কমচে কম 1 কিলোমিটাৰ হ'ব বেয়া ৰাস্তা তাৰপিছত এতিয়া এইটো যোৰহাট তিতাবৰৰ নআলি ৰাস্তাত উঠিবলৈ চাই আছোঁ এতিয়া গাড়ী মটৰ ৰেল গেটটো পাৰ হ'লেই পাব তিতাবৰৰ দেৱকুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহ এইটো হৈছে কিমান দিন চলা নাই ঠিক নাই এইটো আমি আগতে সৰু হৈ থাকোঁতে ইয়াত কিবা কম্পিটিশ্যন কিবা বিহু ফাংচন হয় কিন্তু আজিকালি পেণ্ডেলৰ তলত হয় চ' সেইকাৰণে এইটো বন্ধ হৈ পৰি আছে বহুত দিন হ'ল 4-5 বছৰ হৈ গ'ল সোমোৱা নাই ইয়াত এইটো আমাৰ নআলি অশোক স্তম্ভ এই ধুনীয়া লাগে ড্ৰোন শ্বটটা লোৱালে বৰ ধুনীয়া লাগিলে এইটো আমাৰ এইডোখৰত একো ক'বলগীয়া জেগা নাই দোকান পোহাৰ চব দোকানবোৰ আছে তো এইখন হৈছে আমাৰ তিতাবৰৰ একমাত্ৰ কি ক'ম ষ্টেডিয়াম ইয়াতে ক্ৰিকেট ফুটবল হয় ফুটবল বেছিকৈ হয় আৰু ফুটবল হ'লে চাবলৈও আহোঁ আৰু ভাল লাগে এখন শুনিছ এতিয়া চুইমিং টুইমিং কিবাকিবি হৈ আছে নেকি তো শ্ৰীমন্ত শংকৰ বিদ্যাপীঠ সেইখন হৈছে মই পঢ়া সৰুতে পঢ়া স্কুল বিবিজান বুলি ক'লে এইটো বৰপুখুৰী আৰু এয়া হৈছে আমাৰ সদৌ অসম শংকৰদেৱ সত্ৰ নামঘৰ ওচৰে পাজৰে থকা বহুত কিবাকিবি জেগা আমাৰ নিজৰ তিতাবৰখন গুগল মেপৰ এনেকৈ দেখাবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো কিন্তু যদি ভাল লাগে তেনে লাইক কৰিব আৰু ভাল নাই পোৱা যদি ডিছলাইক কৰি দিব এতিয়া নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ ধন্যবাদ বাই বাই জয় অসম